মোৰ দাদা এজন আছে, দাদা নহয় আচলতে দেউতাৰ নিচিনা, খগেন কাই। মোক প্ৰথম বিহু গাবলৈ শিকাইছিলে ষ্টুডিঅ'ত, মানে প্ৰথম খগেন কাই। অ'কে, মই এটা গান, মই গোটেই ৰাতি মই ষ্টৰি এটা কৈ আছোঁ। চাইলেন্স, চাইলেন্স, ইটছ এ ষ্টৰি। মই ই কোৱাতকৈ মই আগে কৈ আছোঁ, ই গান গোৱা ৰ'ব, মই চেনাবাসৰ কথা কৈ আছোঁ। গানটো ইমান দাদাগিৰি নচলেতো, তই ক'লে নহ'বতো, ময়ো ক'ব লাগিব, হয় নহয়? ঠিক আছে, জুবিন গাৰ্গ ইয়াৰ যিটো কণ্ঠ, ইয়াৰ পিছত মই যদি গাওঁ মানুহে হয়তো মোক শিলগুটি দলিয়াই দিবও পাৰে, ঠিক নাই। হ'লেও এইটো মোৰ এটা হৃদয়ৰ ভাই, ই সদায় কৈ থাকে মই ইয়াক বিহু শিকাওঁ বুলি। সঁচাও নহয়, মিছাও নহয়, কিন্তু শিকোৱাটো সঁচা, হয় নহয়? শিকাটো শিকিব লাগিব, শিকাটো শিকিব লাগিব। আৰু এটা কথা নহয়, তোক এই বছৰ একেবাৰে সকলোৱে তোক হেৰিয়ে দিয়ে থৈচোন, বঁটা। কি কণ্ঠ, কি সূৰ্য কণ্ঠ, তাৰপিছত সাগৰ কণ্ঠ, এইবাৰ চব দিছে নহয়, ইয়াক হয় নহয়? দিছে নাই ইয়াক? কিন্তু মোৰ ফালৰ পৰা এটা আজি দি দিম মই। সেইটো বেলেগ কথা। আৰু লবি নে নলবি, মই এটা তোক উপাধি দিম আজি। মই আপোনাকে লৈ যাম দাঙি পেলাই এনেকে। আচলতে আমি দুইটা, মই যদিও ইয়াক আজি এটা কণ্ঠ দিছোঁ, মই সুৰা কণ্ঠ। হ'ব, থেংক ইউ।